কানেকশ্যনটো ডেড হোৱা 4 দিনমান হ'ল কিজানি পুৰা ডেড হৈছে কাৰেণ্টটোতো 2 বছৰৰ মানে হ'ল চাগে কাৰণ কানেকশ্যনটো নাইয়ে কিবা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কথা পাতিছিলে এক্সট্ৰাকৈ ল'ম বুলি কিন্তু তেওঁলোকে এইটো কানেকশ্যনো নিদিয়ে কাৰণ মানে 2022ৰ পৰাই বোলে পেণ্ডিং হৈ আছে বিল এতিয়ালৈকে দিয়া নাই সেইটো মানে বিল পেমেণ্ট কৰিলেহে কানেকশ্যনটো মানে দিব পাৰিব বুলি কৈছে কোনোবা যদি ৰিস্ক লৈ কিনে এইটো মানে অলপ আধা পেমেণ্ট কৰিলেও এইটো মানে কৰি দিব বুলি কৈছে কিন্তু এক্সট্ৰাকৈও মানে তেওঁলোকে এইটো বিল্ডিঙত মানে কানেকশ্যন কাকো নিদিয়ে বোলে সেইটো মানে এতিয়া গৰমততো কি ক'ম এতিয়া কাৰেণ্ট নাই চ'লাৰেদি অলপমান এইটো চ'লাৰটোতো আগতে ইমাৰ্জেঞ্চিৰ কাৰণে লগোৱা হৈছিল এইটোতো কম পাৱাৰৰ না এইটো লোড ল'বও নোৱাৰে এখন ফেন লগাই দিছিলে কানেকশ্যন কিন্তু এইটোৱেদি মানে অহা যোৱা কিবাকৈ মানে 11-12টালৈকে অলপমান চলিছিলে কিন্তু এইটোৱেদিতো চাফিচিয়েণ্ট নহয় এইটোতো সিদিনা মানে 4 দিনৰে হ'ল এইটো পুৰা ডেড হৈ গ'ল পুৰা ট'টেলি বন্ধ হৈ গৈছে এতিয়া গৰমত বহিব নোৱাৰি বহাটোতো দূৰৰ কথা কামেই হোৱা নাই এতিয়া কাৰেণ্ট নহ'লে কেনেকৈ কাম চলিব কম্পিউটাৰ চলাব নোৱাৰে এতিয়া মানে জেনেৰেটৰটোতো ইমান সম্ভৱ নহয় আছে যদিও তেলৰ দামো বাঢ়ছে এফালে কোনে এইটো খৰচ কৰি কিনে সেইটো ঠিক কৰি থাকিব এইটো মানে বহুত যথেষ্ট কষ্ট হৈছে মানুহবিলাক এতিয়া মানে টাইমলিও কৰি দিব পৰা নাই কামবিলাক আহিছে যদিও এনেকৈ অফিচিয়েল কামবিলাক ইমাৰ্জেঞ্চিবিলাক কিবাকৈ মানে জেনেৰেটৰ চলাই অলপ চলপ কৰি দিছে বা লেপটপেদি অলপ চলিছে কিন্তু এইটোৱেদি মানে চাফিচিয়েণ্ট নহয় এতিয়া গৰমত আমিও থাকিব পৰা নাই কি কৰোঁ ইফালে কাৰেণ্ট নাই গোটেই ডিপাৰ্টমেণ্টবিলাকে তেনেকুৱা হৈছে ইয়াত যিখিনি ডিপাৰ্টমেণ্ট এতিয়াতো বহুতটা ডিপাৰ্টমেণ্ট আছে না আপোনালোকেও জানে গোটেই মানে পুৰা বিল্ডিঙতে মানে কাৰেণ্টটো নাইয়ে যোগাযোগ এতিয়া আমি কি কৰোঁ আৰু উপায়টো নাই এইটো কাৰ গাফিলতিৰ কাৰণে হৈছে আমি শুনামতেদি শুনিছোঁ মানে PWDয়ে চাইছিল বোলে আগতে কিন্তু কেতিয়াৰ পৰাই কি হৈ আছে আমাকতো জনাও নাই কোনেও গমো নাপায় যেতিয়া কাৰেণ্ট ডিছকানেক্ট হ'ল তেতিয়াহে গম পালোঁ মানে কথাটো কিয় মানে কানেকশ্যনটো নোহোৱা হ'ল এতিয়া কোনে কি কৰে এতিয়াতো আমি কি ক'ম আৰু মানে ন এতিয়া চিফ মিনিষ্টাৰ ছাৰে যদি এইটো নিউজটো চাই গম পায় তেখেতে যদি জানো আমি তেওঁ ভালকৈ ইনিচিয়েটিভ ল'ব আৰু আমাৰ এই সমস্যাটো সোনকালে যাতে মানে সমাধান কৰি দিয়ে সেইটোৱে আৰু মানে কারেন্টও নাই কি বলবো না সোলার আছে সোলারও শেষ কারেন্টও শেষ বহুত দিন হল কারেন্টও তো বহুত দিন আসলে এতিয়া এনেই বহি থাকিব লগা হৈছে উপায়তো নাই আৰু ইমাৰ্জেঞ্চি কামবিলাক বাহিৰত পৰে কেতিয়াবা জেনেৰেটৰ চলে কৰিব লগা হ'ল এইটোৱে আৰু জেনেৰেটৰৰ খৰচবিলাক কোনে বহন কৰে এইটোতো আমাৰ মোৰ যদি ইমাৰ্জেঞ্চি কাম থাকে মই তেল 1 লিটাৰ কিনি আনি কৰিব লাগিব সেইটোৱে আৰু যাৰ কাম আছে সি আনি পেলাই কৰিব এই বিষয়টো উৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা হৈছে নে নাই জনোৱা হৈছে মানে আমিতো এইটোতো যোনী হেড কিবা ইয়াৰ বিল্ডিংটো যোনী চাইট আহোঁ কৰিব লাগে ইচ্ছামতে আমি গমেই পাইছে এই গৰমত কেনেকৈ আছে এতিয়া কেনেকৈ আছে চব ভিজি আছে আৰু ভিতৰত এতিয়া ভিজি আছে গাবলৈ এসপ্তাহমান হ'ল যিহেতু ইলেক্ট্ৰিচিটি নাই গৰমো বহুত তো লাইটৰ পৰাই মোবাইল কম্পিউটাৰ চলোৱাৰ পৰাই প্ৰিণ্টাৰ চলোৱাৰ পৰাই বহুত প্ৰব্লেম হৈ আছে আমি যিকোনো প্ৰিণ্ট কৰিব লাগিলে আমি বাহিৰৰ পৰাই দোকানত গৈ প্ৰিণ্ট কৰিব লাগে এতিয়া লেপটপ যাৰ আছে ইয়াতে ঘৰত চাৰ্জ কৰি আনি অফিচত ইউজ কৰি আছে এই অকণমান টাইমৰ বাবেহে তো যিবোৰ কাম হ'ব লাগিছিলে সেইবোৰ কাম ভালকৈ হোৱা নাই তাৰে একমাত্ৰ কাৰণটো আমাৰ লাইটৰ প্ৰব্লেম হৈ আছে ডিষ্ট্ৰিক্ট চেণ্টাৰত সকলো ডিপাৰ্টমেণ্টৰে সেনেকৈ প্ৰব্লেমটো হৈ আছে সেইকাৰণে কামবোৰ ভালকৈ হোৱা নাই সেইখিনিয়ে ইয়াতে যিখিনি ফেন এই ফেনবিলাকো চলা নাই নাই একো চলা নাই কেনেকৈ আছে গৰমত সেনেকৈ আছোঁ আৰু আমি অকণমান টাইম বেছি গৰম হ'লে বাহিৰতে থাকোঁ অলপ সময় আহি আৰু এবাৰ ভিতৰত আহোঁ সেনেকৈ চলি আছোঁ আৰু কি কাৰণত বিদ্যুৎ নাই ইয়াতে সংযোগটো নোহোৱা হৈছে গম পোৱা মতে সেইটো বহুত দিনৰ পৰা বিল পে'মেণ্ট বাকী আছে বুলি শুনিছোঁ সেইকাৰণে সংযোগ বিচ্ছিন্ন হৈছে হয় কানেকশ্যনটো কাটি দিয়া বুলি শুনিছোঁ যিমানটা ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকতে এই অৱস্থা প্ৰত্যেকতে চেম কোনো কাম কাজ কৰিব পৰা নাই আমি এনেকৈ অলপ হ'লেও মেনেজ কৰি আছোঁ ঘৰৰ পৰাই লেপটপ চাৰ্জ দি আনি অলপ সময় কিন্তু প্ৰিণ্টবোৰ কৰিব পৰা নাই আমি বাহিৰত কৰি এনেকৈ দিব লগা হৈছে আজি আমাৰ বহুদিন ধৰি ডিষ্ট্ৰিক্ট চেণ্টাৰত কাৰেণ্টে নাই তাৰ কাৰণে আমি বাহিৰতে এনেকৈ কাম কৰিব লগা হৈছে ৰাইজৰ কামখিনি উপায়টো নাই কিমান দিন ধৰি কাৰেণ্ট নাই এসপ্তাহ ধৰি সম্পূৰ্ণৰূপে নাই আগতে আছিলে চলাৰত অকণমান চলি আছিলে তাৰপিছত 7 দিন আগৰ পৰা একেবাৰে টোটেলি বন্ধ হৈছে
যে আমাৰ একেবাৰে অৱস্থা বেয়া হৈছে। এইফালে আমাৰ চাৰ্টিফিকেটৰ চেপ্টাৰটো কাম কৰে যিহেতু সময়মতে চাৰ্টিফিকেটৰ মানুহবিলাকক দিব পৰা নাই। তাৰ কাৰণে আমি কৰ্মচাৰীখিনি ভুগিব লগা হৈছে। পাব্লিকে বাৰে বাৰে কৈছে কাৰেণ্ট নাই, কিবা নাই, অজুহাত কৰি থাকিলেতো নহ'ব। আমি মানে গালি খাব লগা হৈছে। গৰমত আপোনালোকে বাহিৰত বহিব কাগজখিনি লৈছোঁ কিন্তু কামখিনি কৰিব পৰা নাই। আজিকালি চব অনলাইনতে এতিয়া নেটৰ কামখিনি কৰিব পৰা নাই কাৰেণ্টৰ কাৰণে এনেকুৱা অৱস্থা হৈছে।